জুবিন দাই আমাৰ বাবে বহুত কিবা কিবি কৰি থৈ গ'ল, এতিয়া আমি তেওঁৰ বাবে কৰিব লাগে। তেওঁ এদিন মানুহ এজনৰ কাষত কৈছিলে তেওঁ মৰিলে 7 দিন অসম বন্ধ হ'ব আৰু গেৰাণ্টি দি কৈছিলে, আৰু আমি সেইটো পালন কৰিব লাগে বুলি মই ভাবো। যদি আমি তেনেকুৱা নকৰো তেওঁক অপমান কৰা হ'ব। গতিকে অসম 7 দিন বন্ধ হ'ব লাগে। আৰু অসমত তেওঁৰ এটা মূৰ্তি লাগে। মূৰ্তিটো ইমানেই ডাঙৰ হ'ব লাগে যাতে সকলো মানুহে দেখি পায়, যাতে দেশ বিদেশৰ মানুহে দেখিলে ক'বলৈ বাধ্য হয় এই মহান ব্যক্তিজন কোন আছিল। আৰু 19 ছেপ্টেম্বৰৰ যিটো দিন, সেই দিনটো চৰকাৰীভাৱে অসমত বন্ধ হ'ব লাগে, অসম বন্ধ হ'ব লাগে। সেইদিনা না গাড়ী চলিব, না কিবা দোকান পোহৰ খুলিব, মুঠতে চব বন্ধ হ'ব লাগে। পেট্ৰল পাম্পৰ পৰা ধৰি হস্পিটালৰ বাহিৰে বেংক পৰ্যন্ত বন্ধ হ'ব লাগে সেইদিনা। আমি জুবিন দাক এইখিনি মৰ্যাদা দিয়াটো আমাৰ প্ৰয়োজন, আমাৰ দায়িত্ব এইখিনি। আমি এইখিনি মৰ্যাদা জুবিন দাক দিব লাগিব। মই ভাবো এইখিনি দায়িত্ব আমি পালন কৰিব লাগিব। তেখেতে আমাৰ বাবে কি কি কৰিছে সেইটো হয়তো মই আপোনালোকক ক'বলৈ নালাগে, সকলোৱে জানে তেওঁ আমাৰ বাবে, অসমৰ বাবে কি কি কৰি থৈ গ'ল, অসমখনক কি বনাই থৈ গ'ল। গতিকে বেলেগ একো নকওঁ, যিখিনি জুবিন দাই কৈ গৈছিল সেইখিনি আমি কৰিব লাগে, কথা সিমানেই। আৰু এইটো চৰকাৰীভাৱে হ'ব লাগে। 19 ছেপ্টেম্বৰৰ দিনটো চৰকাৰীভাৱে বন্ধ হ'ব লাগে। জুবিন দাৰ অনুৰাগী যিসকল আছে, যিসকলে জুবিন দাক ভাল পায়, সেইসকলে এই ভিডিঅ'টোত মতামতটো দি থৈ যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এবাৰ। আমাক 19 ছেপ্টেম্বৰৰ দিনটো চৰকাৰীভাৱে বন্ধ লাগে। সেইদিনাখনেই না দোকান পোহৰ খোলা থাকিব, না হস্পিটেলৰ বাহিৰে A to Z বন্ধ হ'ব লাগে, কথা সিমান।